গাঁৱৰ মংগলৰ কাৰণে সকাম আমাৰ নাহৰকটীয়াত হৈছে আপোনালোকে কেতিয়াও গম পাইছেনে এনেকুৱা আপোনালোকৰ তাত এনেকুৱা ৰিচুৱেলছ হয়নে নহয় আজি আমাৰ লগত আছে অংশুমান দাৰ গাঁৱত আহিছোঁ অংশুমান দা ইয়াত আপোনালোকৰ কি ৰিচুৱেলছ হৈ আছে ইয়াত আমি আহিছোঁ চেলেংচুক আগমী সমাজ ইয়াত শ্ৰী শ্ৰী দিহিং নমাটি দিচাং থানলৈ মানে আমাৰ গোটেই গাঁৱৰ যিটো চেলেংচুক আগমী সমাজৰ গোটেই গাঁওবাসীৰ মংগলৰ কাৰণে যিবিলাক ধৰক বেমাৰ আজাৰে হওক শস্য কৃষি পথাৰে হওক তাৰ ভালৰ কাৰণে প্লাছ মানে ধৰক গাঁওখনত কোনো ধৰণৰ অসুয়া অপ্ৰীতি নহওক তো এই কাৰণে মানে এটা পূজা কৰা হয় যিজন আমাৰ আদি গোঁসাই মৰিশালিত আমি চাকি দিওঁ লগতে এটা সকাম চাউল খোৱা বুলি কয় শনি চাউল খোৱা তো শনি চাউল খোৱা কাৰ্যটো ইয়াত কৰিবলৈ আহিছোঁ প্ৰত্যেক বছৰে আপোনালোকে কৰে প্ৰত্যেক বছৰে ইয়াৰ চাচনিৰ যিমান এতিয়া আমাৰ ইয়াত সত্ৰ আছে বাৰেঘৰীয়া সত্ৰ এখন দিহিংমুখ সত্ৰ নমাটি দিহিংমুখ সত্ৰ তো এই সত্ৰত ইয়াত যিমান আগমী সমাজ আছে প্ৰত্যেকেই এই দিনকেইটাত জানুৱাৰী মাহত সকলোৱে আহে যে তেওঁলোকৰ গাঁওখনৰ কাৰণে আজি আহিছে আমাৰ চেলেংচুক আগমী সমাজৰ জানুৱাৰী মাহটোতে কৰে এই মাহটোতে আহে গাঁৱৰ ভকত সেইসকল এতিয়া ভকত বহি আছে যিটো শনি চাউল খোৱা কাজটো হৈ গ'ল মানে তাত মানে এতিয়া সকাম কৰি প্ৰাৰ্থনা কৰি এতিয়া সকলোৱে ভাতৰ পাতত বহিছে তাৰ আগতে তোমালোকে পলম কৰিলা আহোঁতে আমি প্ৰথমবাৰ আৰম্ভ কৰোঁ তালৈ যাওঁ যিটো মেইন মানে মৰিশালিটো এইফালে এইটো মানে যিটো আমাৰ প্ৰথম তেতিয়া মানে ধৰক আমাৰ অসমীয়া সমাজত মানুহে শিক্ষাৰ পোহৰ পোৱা নাই কেনেকৈ ভালকৈ ৰান্ধি খাব লাগে পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগে তো এইটো কাৰণে বিভিন্ন কথা তেতিয়াতো তুমি ভাবিছা আজিৰ পৰা 100 বছৰ আগত বা 50 বছৰ আগত কেনেকুৱা পৰিৱেশ আছিলে অসমত তো তেতিয়া মানে কি হ'ল এইসকল যে ব্যক্তি যেনেকৈ খ্ৰীষ্টান মিছনাৰীসকলে আহি আমাক সভ্য কৰিলে তো আমাৰ অসমীয়া সমাজখনক সভ্য কৰিলেই এতিয়া আমাৰ এখেত গোঁসাই তো তেখেতে আহি মানুহক আচাৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে মানুহক সংস্কাৰৰ প্ৰতি সচেতন কৰিলে খাদ্যৰ প্ৰতি সচেতন কৰিলে ভালকৈ ৰান্ধি খাব লাগে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে খাব লাগে থাকিব লাগে তো এনেকৈ ধৰণে বস্তুটো আহি আছে মানে যুগ ধৰি এখেতে অকল কৰা নাই তাৰ পাছতো বহুত গোঁসাই আহিলে কিন্তু এখেত হৈছে আগৰ মানে বহুত আগৰ প্ৰথম বুলি মই সেইটো ডাউট আছে প্ৰথম বুলিয়ে মই ক'ব নোৱাৰোঁ এতিয়া বাৰেঘৰীয়া সত্ৰ তাতো আমাৰ মূল সত্ৰ এইখনো আমাৰ সত্ৰ কিন্তু এই গোঁসাইকেইজনৰ অৰিহণাতহে আজি অসমে আমাৰ এই চাচনি অঞ্চলৰ ৰাইজে শিক্ষিত হৈছে বুলি ক'ব পাৰি বা সভ্য হৈছে বুলি ক'ব পাৰি যেতিয়া শিক্ষা নাথাকে মানুহ কিমান অসভ্য থাকে কথাৰ লাগ-বান নাথাকে হয় নাই কথাৰ লালিত্য মানে যিটো শব্দৰ লালিত্য বুলি কয় সেইটো নাথাকে ইয়াত আমাৰ যি আগমী সমাজৰ মূল হাতোলা থাকিব যিকেইজন মূল ভকত তেখেতসকলে প্ৰাৰ্থনা কৰিব তাৰপিছত তোমাৰ কি কয় হৰিনাম ল'ব ইতিহাসটো এতিয়া অতি পুৰণি এটা দশক পাৰ হৈ গৈছে ইয়াত আমাৰ এটা দৃঢ় বিশ্বাস আছে যে ইয়াত ধৰি লওক দুৰ্গতি হ'লে বা ধৰি লওক এনেকুৱা বিভিন্ন ধৰণৰ এনেকুৱা দুৰ্গতি হ'লে বেমাৰ আজাৰৰ পৰা ইত্যাদি কৰি আপোনাৰ ধৰি লওক কিবা চলতল অৱস্থাত মানুহৰ কিবা এটা যদি হয় ইয়াত ধৰি লওক আপোনাৰ এগজি চাকি দিলে বা এগজি ধূনা দিলে মানে বহুত উপকৃত হয় এইটো আমাৰ দৃঢ় বিশ্বাস আছে 13খন গাঁৱৰ ভিতৰত এইটো দৃঢ় বিশ্বাস আছে যে এইটো সেইকাৰণে বিশ্বাস আছে কাৰণে ইয়ালৈ প্ৰতি বছৰে 13খন গাঁও মানুহ ইয়ালৈ আহে আগমন হয় প্ৰতি বছৰে ঠিক বাৰিষাৰ দিনত নহয় এনেকুৱা শুকান হেৰি দিনত জানুৱাৰীৰ পৰা আপোনাৰ ফেব্ৰুৱাৰী ইত্যাদি ফেব্ৰুৱাৰীলৈ সময় হয় ইতিমধ্যে বাৰিষা ছিজনটো আহে তেনেকুৱাতে বতৰ বেয়া হ'লে মানে আহি আৰু এতিয়া দুৰ্গম অৱস্থাটো দেখিছে নিশ্চয় আপোনালোকে চাওঁতে গম পাইছে যে ইয়াত নিশ্চয় কিবা এটা প্ৰভু ঈশ্বৰ লীলা তেওঁৰ কিবা হেৰি ক্ষেত্ৰত কিবা এটা নহয় কিবা এটা ইয়াত অনুমান কৰিব পৰা যায় খুব জেগাডোখৰ গধুৰ ধুনীয়া সুন্দৰ এটা পৰিৱেশ ঠাণ্ডা পৰিৱেশ গহীন গম্ভীৰ জেগা হাবি জংঘল হৈ আছিলে তেতিয়াও আমি আহিছোঁ হাবিতে বসবাস কৰি আমি ইয়াতে ৰাতি কটাইছিলোঁ এতিয়াতো দিনৰ নিশাতে যাওঁগৈ বাৰু তেতিয়াতো আমি নিশা ভাগো আছিলোঁ আমি এতিয়ালৈকে মনত আছে সেইবোৰ আমি আগৰ বুঢ়াসকলৰ পৰা মানে আহি আছিলে সেইটো আমি এই থানখনতে আমি বহুত বছৰৰ পৰা সেয়া কৈছোঁ আমি এতিয়া বুঢ়া বয়স হৈ গ'ল আমি এই বয়সলৈকে আহি আছোঁ হয়তো নিশ্চয় কিবা এটা তেওঁলোকৰ গাঁৱত
ফল পাইছে বুলি আমি ভাবোঁ ভাবি গ্ৰহগতিকে ধৰি ভাল কিবা এটা ফল পাইছে বুলি আহিছে। কিন্তু কথা হ'ল আজি 1928 চনতে প্ৰতিষ্ঠা হোৱাৰ পিছত আমাৰ এই বৰ্তমান ঘৰভাগ শ্ৰী মানে স্বৰ্গীয় মহেন্দ্ৰ মহন্ত আছিলে মহেন্দ্ৰ মহন্তৰ ডেকা অধিকাৰ তেখেতে নিৰ্মাণ কৰিছিলে। তেখেতৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণ কৰা আৰ্থিক সাহাৰ্যৰে নিৰ্মাণ কৰিলে। ইয়াৰ পিছতে এতিয়া আমাৰ তেখেত স্বৰ্গীয় মহেন্দ্ৰ মহন্ত আৰু মহেন্দ্ৰ মহন্তৰ আটাক হুমুত মহন্তৰ নামত তেখেতৰ পুত্ৰ পৰিয়ালে মলয় মহন্ত তুলসী মহন্ত আদিকে কৰি তেখেতসকলে এই মণিকূট ভাগ আমাৰ ৰাইজলৈ দান হিচাপে 12 ফুট বাই 12 ফুট বহলৰ এটা চট দি আগবঢ়াইছে। বাকীখিনি আমি ৰাইজে কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। আমাৰ ইয়াত কোনো চৰকাৰী পুঁজি নহয়, এইটো আমি ৰাইজৰ পুঁজিৰে আমি আমাৰ পুৰণীয়া ঐতিহাসিক এই চিহ্নটো আমি জীয়াই ৰাখিবলৈ আমি ধৰি ৰাখিম, জীয়াইও ৰাখিব লাগিব। কাৰণ কেলৈ ইয়াৰ ফল ৰাইজে পাইছে যেতিয়া আমিও পাইছোঁ। অকল গোঁসাই বুলি নহয় তেখেতসকলে আমাক প্ৰতিষ্ঠাহে কৰিলে। ইয়াক পালন কৰাটো আমাৰ কৰ্তব্য বুলি আমি ইয়াক আগবাঢ়ি আহিছোঁ।